আপোনালোকে চাই আছে নিউজ 8 অসম আৰু মই ইউনুছ তামুলী আৰু পৌৰসভা নিৰ্বাচন সমাগত আৰু আজি দেখা গৈছে ৰাইজৰ দলৰ যিসকল কৰ্মকৰ্তা আছে সেইসকল ওলাই আহিছে। আজি প্ৰত্যেকটো ৱাৰ্ডতে তেখেতলোকৰ কৰ্মকৰ্তাসকলক লৈ ওলাই আহিছে আৰু এনেদৰে দেখা গৈছে এটা বিশাল ৰেলী দলে বলে ওলাই অহা দেখা গৈছে ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মকৰ্তাক আৰু বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ দলৰ যিসকল ব্যক্তি আছে সেইসকলে যোগদান কৰিবলৈ ওলাই আহিছে। পুৰুষ মহিলা সকলোৱে ওলাই অহা দেখা গৈছে আৰু বিশেষকৈ ৰাইজৰ দলৰ মুখপাত্ৰ ডক্টৰ জ্ঞানশ্ৰী কেনেকুৱা লাগিছে এই মুহূৰ্তত? ভাল লাগিছে। আচলতে আমি ৰাইজসকল যিদৰে ওলাই আহিছে আমি দেখিছোঁ যে ৰাইজসকলে ৰাইজৰ দলক আঁকোৱালি লোৱাৰ বৰ্তমানে সহমত প্ৰকাশ কৰিছে। আমাৰ আহ্বানৰ লগত ৰাইজসকল আহি আমাৰ লগত সহযোগ কৰিছে দলে বলে। গতিকে আমি কেৱল মাত্ৰ 3গৰাকী প্ৰাৰ্থী আমাৰ লগত আছে। গতিকে এয়া 3টা ৱাৰ্ডত ঘূৰোঁতেই যদি আমাৰ ৰাইজৰ সঁহাৰি আমাৰ প্ৰতি এনেদৰে স্বতঃস্ফূৰ্ত সঁহাৰি লাভ কৰোঁ, আমি আশা কৰিছোঁ যে 4টা ৱাৰ্ডতে ৰাইজে আমাক একেধৰণৰ সঁহাৰি দিব। জ্ঞানশ্ৰী বৰা আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ মই দেখাই আছোঁ। এয়া হৈছে ইয়াৰ সামগ্ৰিক পৰিৱেশ য'ত প্ৰতিটো প্ৰান্তৰে প্ৰত্যেকটো ৱাৰ্ডৰে ব্যক্তিসকল ওলাই আহিছে আৰু দেখা গৈছে যে প্ৰত্যেকেই দলে বলে ওলাই আহি ৰাইজৰ দলৰ পৰা এক আশা বিচাৰিছে যাতে পৰিৱৰ্তনৰ যি আশা সেই পৰিৱৰ্তনৰ আশা যাতে এই ৱাৰ্ডত আহি বিয়পি পৰে, যাতে প্ৰত্যেকটো ৱাৰ্ডতেই উন্নতি হয়, যে প্ৰত্যেকটো ৱাৰ্ডৰ ব্যক্তিসকলে যাতে যিসকল ৱাৰ্ডলৈ সা সুবিধা আহে প্ৰত্যেকেই যাতে পায়, সেইবাবেই সকলোৱেই ৰাইজৰ দলত যোগদান দি এনেদৰে ৰাইজৰ দলক জিকাবৰ বাবে তেখেতলোক ওলাই আহিছে। আপোনালোক ক'ৰ পৰা আহিছে? আপোনালোক কেই নম্বৰ ৱাৰ্ডৰ? 1 নং ৱাৰ্ডৰ। কি ক'ব, ৰাইজৰ দল ওলাই যাবনে? যাব, নিশ্চয় যাব। ওলাই যাব, নিশ্চয় যাব। মুঠৰ ওপৰত প্ৰত্যেকেই কৈছে যে ৰাইজৰ দলৰ হ'লে। ক'ৰ পৰা আহিছে আপোনালোক? ক'ৰ পৰা আহিছে? বহুপতি। কেনেকুৱা আশা, কেনেকুৱা ৰাইজৰ দলৰ হৈ? খুবেই আশা আছে এবাৰ। ৰাইজৰ দলৰ খুব আশা আছে। আৰু এনেদৰে বৃহৎ উৎসাহ দেখা গৈছে ৰাইজৰ দলৰ প্ৰাৰ্থীসকলৰ মাজত। আৰু দেখা যাওক যে যিহেতু সময়ে নিশ্চিত কৰিব যে কোন কিমান জয়ী হ'ব আৰু ৰাইজে কাক ভোট দি যি পৌৰসভাৰ নিৰ্বাচন সেই নিৰ্বাচনে কাক গাদীত বহিবলৈ দিব সেইটোৱে হ'ব সময়ত লক্ষণীয়।